গাঁওখনৰ নদিয়া গাঁওখনত প্ৰায় 135 ঘৰ মানুহ আছে। তো আপোনালোকৰ ইয়াতে পানী কিমান মানে আপোনালোকৰ হৈছিল? পানীটো বহুত পানী ঘৰহেঁতি মানে ঢুকাল বুলিয়ে ক'ব পাৰি। হয় হয় আৰু চোতালতো এনে একাচ পানী। হয় হয় মই যাওঁ বুলি যাব নোৱাৰোঁ। আৰু ওপৰত আছে ভেল নবনালে উপায় নাই। হয় এনেকুৱা ৰাস্তা নাই। হয় এই ৰাস্তা যিটো আছে তাতে মানে এক বুকু পানী হয় ভিতৰতে বহি থাকিব লাগে। হয় হয় এনেকুৱা সমস্যা। হয় মানুহ এটা আহোঁ বুলিও আহিব নোৱাৰে। হয় এনেকুৱাও কষ্ট। হয় এই কিছুমান মিলাগাত পাৰি চাই থাকিব তাত যাব কেনেকৈ এনেকৈ আমিও এনেকৈ চাঙতে বহি থাকোঁ। এই বাৰাণ্ডাবিলাকো হ'ল এনেকুৱা ঘৰৰ অৱস্থা নাই। বাৰাণ্ডা ভাঙি চিঙি আছে, বাঁহ সূতা ইয়াতে সূতা ভাঙিব এনেকুৱা অৱস্থা। কাৰণ পক্ষী দিবলৈ জেগা নাই। ছাগলী এটা আছে তাকো বান্ধিবলৈ জেগা নাই। এনেকুৱা সমস্যা। মোক এটা কথা কওকচোন, আপোনালোকৰ চৰকাৰী চৰকাৰী মই একোৱে পোৱা নাই আজিলৈকে একো পোৱা নাই। নাই। এইবাৰ বানপানীত আমাৰ চৰকাৰৰ ফালৰ পৰা ৰেচনৰ ব্যৱস্থা কৰাইছিলে। অকণমান চৰকাৰে কভিডৰ যিটো মানে অৱস্থা বেমাৰৰ কাৰণে তাৰে মাজত চৰকাৰে কিছু নহয় কিছু সাহায্য দিবৰ কাৰণে চেষ্টা কৰি আছে। তো আপোনালোকে এই দুবাৰ বানপানী হৈ গ'ল একেলগে কণ্টিনিউৱাছলি আপোনালোকৰ ৰাস্তাত মোক ৰাইজে কৈছে আজি যে দুবাৰ বানপানী হৈ গ'ল। ৰাইজৰ আক্ষেপৰ কথাও কৈছে। আৰু মই যিহেতু দলৰ এজন কাৰ্যকৰ্তা হয়, মই আজি খবৰ ল'ব আহি এইটো কথা গম পাইছো যে নদিয়া গাঁওখনত আপোনালোকৰ ওচৰৰ চুবুৰীৰ মানুহখিনিয়ে কৈছে যে মানে সামগ্ৰী পোৱা নাই। মই ইতিমধ্যে বিষয়টো আমাৰ যি চাৰ্কল অফিচাৰ আছে, নতুনকৈ তেখেত আহিছে, মই তেখেতক অৱগত কৰিলোঁ। মই ইতিমধ্যে গম পাইছোঁ যে বিষয়টো গাঁওবুঢ়াই অলৰেডি ইনফৰ্ম কৰিছে। কিন্তু যিজন আমাৰ মণ্ডল আছে, মণ্ডলৰ ফালৰ পৰা ইয়াতে খবৰ ল'ব অহা নাই। ইতিমধ্যে তেখেতক মই ব্যক্তিগতভাৱে এইমাত্ৰ অকণমান আগতে ফোন কৰি তেখেতক জনাই দিছোঁ। আৰু আপোনালোকৰ মানে কি কম দিনৰ ভিতৰতে 2 দিনৰ ভিতৰতে আপোনালোকে এইখিনি সামগ্ৰী নদিয়াবাসী ৰাইজে চৰকাৰী যিখিনি সুবিধা, চৰকাৰে যিখিনি ৰাইজক দিছে, এই বস্তুখিনি আপোনালোকে পাবলৈ সক্ষম হ'ব। আৰু মই আমাৰ যিহেতু ধৰক চৰকাৰখন ৰাইজৰ চৰকাৰ, কিন্তু তাৰ পিছতো ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে বিভিন্ন ধৰণে চেষ্টা কৰি আছে ৰাইজক কি ধৰণে সকাহ দিব। আৰু এই কভিডৰ মাজতো সকাহ দিয়াৰ কাৰণে চেষ্টা কৰি আছে। কিন্তু ধৰক কিছুমান 2-এজন অফিচাৰৰ গাফিলতিৰ কাৰণে তেখেতসকলক নিৰ্দেশ দিয়া হৈছে, গাঁওবুঢ়াবিলাকক নিৰ্দেশ দিয়া হৈছে। তেখেতসকলৰ গাফিলতিৰ কাৰণে আপোনালোকৰ এই নদিয়াবাসী ৰাইজে আজি একো পাবলৈ সক্ষম হোৱা নাই। গতিকে মই এইটো ক্ষেত্ৰত খুবেই দুখিত। মই আপোনালোকৰ ওচৰত নমস্কাৰ জনাইছোঁ আৰু আপোনালোকক আশ্বাস দিছোঁ যে আপোনালোকে 2 দিনৰ ভিতৰত এই বস্তুখিনি পাই যাব। মানে দুবাৰ যিহেতু পানী হৈ গ'ল, আমি ইতিমধ্যেই হাজোৰ বিভিন্ন ঠাইত বস্তু পাইছে, কিন্তু আমি ভাবিছোঁ যে নদিয়া গাঁওবাসী ৰাইজেও পাইছে। কিন্তু মই দুখিত যে আপোনালোকে এইখিনি বস্তু পাবলৈ সক্ষম হোৱা নাই। গতিকে মই আপোনালোকৰ পদূলিত আহি মই খুবেই দুখিত। 2 দিনৰ ভিতৰত আপোনালোকক চৰকাৰে যিখিনি বস্তু মৰম চেনেহেৰে দিয়ে সেইখিনি আপোনালোকে গ্ৰহণ কৰিব। তো এইখিনি আপোনাৰ খবৰ ল'লোঁ। বাকী কিবা থাকিলে ধৰক আমাৰ দলৰ কাৰ্যকৰ্তাও আছে, তেখেতসকলৰ লগতো ময়ো নিজে ব্যক্তিগতভাৱে আহি থাকোঁ। মই নিশ্চয় খবৰ ল'ম। তো ধন্যবাদ। মই গৈ থাকোঁ এতিয়া। ফোন নম্বৰটো আছেনে তেখেতৰ? ৰাহুল শৰ্মা। কেতিয়া দিলে আপুনি ৰিকুৱেশ্যনটো? মই বাইদেউ দিছোঁ। কিমান দিন হ'ল? পানী চলি থাকোঁতে ইয়াততো পানী দুবাৰ হৈ গ'ল। অলপ সৰু হ'ল, পিছততো ডাঙৰ হৈছে। তো আপোনাৰ ৰিকুৱেশ্যন দিয়াৰ পিছত আপোনালোকে বস্তু পোৱা নাই? হয় হয়। তাৰ পিছতো বস্তু অহা নাই? হয়। তেখেতে মণ্ডলে ইয়াতে আহিছে নে নাই? নিজে চাইছে নাই? অহা নাই। তেখেতে কেনেকৈ গম পালে পানী নাই হোৱা বুলি? এটা অভ্যাস ৰামদেৱটো পানী মাৰা অভ্যাস আছে। ৰাস্তা ঘূৰি গৈছি, বছ গুচি গৈছি। গাঁৱত ভিতৰতো নহয়।
গাঁৱত সোমোৱা নাই, তেখেত অহাই নাই। হয় তেওঁ ৰাহুল শৰ্মা অহা নাই, অহা নাই, উজলগুৰি অহা নাই আৰু উজানগুৰি অহা নাই। বাকী সেইফালে আপোনাৰ শুভংকৰ ৰয়ো অহা নাই, তেখেতক অকমান আগতে সুধিলো, তেখেত ৰাইজে ক'লে তেখেতো অহা নাই ইয়াতে। তাৰমানে চৰকাৰে যিখিনি বস্তু আপোনাৰ দিব পাৰে, 5 মাহৰ কাৰণে নৱেম্বৰ মাহলৈকে চৰকাৰে দালি আৰু চাউল দি আছে, নৱেম্বৰলৈকে দিব। বানপানীৰ কাৰণে চৰকাৰে অতিৰিক্তভাৱে অলৰেডি তেখেতক চৰকাৰে ঘোষণা কৰিছে যে আমি কিছু যিমানখিনি পাৰো আমি সেই বস্তুখিনি আমি দিম। গতিকে চৰকাৰে যদি দিম বুলি ভাবিছে, তেখেতসকলক নিৰ্দেশ দিয়া হৈছে, আৰু নিৰ্দেশ দিয়াৰ পিছত গাঁওবুঢ়াসকলক ৰিপৰ্ট দিব দিছে যে যিবিলাক ঠাইত পানী হৈছে সেই পানীবিলাকৰ তেওঁলোকে ৰিপৰ্ট দিব লাগে। আপোনালোকে ৰিপৰ্ট দিছে, ছেকেণ্ডটোত আপোনাৰ ৰিপৰ্ট দিয়া হৈ গ'ল। আমি চনতে গ'লো, আপুনি হয় এনেকুৱা কথা আমি হয়, কিন্তু যে আমি পানী হোৱা নাই ৰিস্ক নালাগে হয় হা। তেতিয়া আৰু আমি 1 তাৰিখ আগত হয় সেইটো আমি দুজন যাই গুচি আহিলো। হয় আমি পানী হোৱা নাই ৰিস্ক লাগে কম। 1 তাৰিখে আমাক মোবাইল দিয়া হ'ল চৰকাৰৰ ফালৰ পৰা, আমি বাইদেউ ক'লে আপোনালোকে ক'তটো যাম হয়। 8 তাৰিখমান জমা দিলোঁ কোনোবাই কিন্তু মণ্ডল অহা নাই। মনত মেইন কথাটো হ'ল মণ্ডল ইয়াতে ৰিপৰ্ট দিবৰ কাৰণে আপোনাক লগ কৰি কিনে মণ্ডল অহা নাই, ইমানখিনি কথা আৰু। ঠিকে আছে, সেইটোৱে আমাক লাগে। গতিকে আমাৰ ফালত চৰকাৰে যিমানখিনি বস্তু দিব লাগে চৰকাৰে ইতিমধ্যে পাৰ্ট বাই পাৰ্ট ৰিপৰ্ট ৱাইজ বস্তু দিব গৈ আছে। আৰু মণ্ডলসকলক তেখেতসকলক ৰিকুৱেষ্ট কৰিছে যে তেখেতসকলে বস্তুবিলাক বিতৰণ কৰিবৰ কাৰণে শুদ্ধভাৱে ৰিপৰ্টবিলাক গাঁওবুঢ়াৰ পৰা লওক, আৰু লোৱাৰ পিছত তেখেতসকলে লিষ্ট কৰি কিনে তেখেতসকলক দিব লাগে, আৰু মণ্ডলে নিজে ভিজিট দিব লাগে। এইটো কথা চৰকাৰীভাৱে তেখেতসকলক কোৱা হৈছে। তেখেতসকলে যিহেতু কৰা নাই, এই কথাটো মই ঊৰ্ধ্বতম কৰ্তৃপক্ষক আপোনালোকৰ কথাখিনি মই ঊৰ্ধ্বতম কৰ্তৃপক্ষক ৰাখিম। ঠিক আছে, ধন্যবাদ। ঠিক আছে, আপোনাৰ নাম্বাৰটো